প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজি এখন বিয়া আছে, বিয়াৰ পাৰ্টি আছে। মই তালৈ যাবলৈ ওলাম। এতিয়া কেনেকৈ মই সাজু হ'ম মেকআপ নকৰাকৈ আপোনালোকক তাকে দেখুৱাবলৈ ওলাইছোঁ। অকণমান প্ৰথমতে মই মুখখন অকণমান চাফা কৰি ল'ম এল'ভেৰা জেলৰ সহায়েৰে। এনেকৈ যদি আমি মুখখন চাফা কৰি যাওঁ তেতিয়া একেবাৰে মেকআপ নলগোৱাকৈ মুখখন বহুত ব্ৰাইট কৰিব, গ্ল' কৰিব, উজ্জ্বল কৰিব। মই মেকআপ ব্যৱহাৰ কৰাতকৈ নেচাৰেলি ধুনীয়া হৈ যোৱাটো বেছি ভাল দেখা পাওঁ। সেইবাবে মই আপোনালোককো দেখুৱাওঁ, আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিব মোৰ দৰে শিকিব বুলি পেলাই মই ভিডিঅ'টো বনাইছোঁ। এতিয়া মই এনেকৈ গোটেই মুখখনতে সানি চাফা কৰি ল'লোঁ। ৰাতিপুৱা এবাৰ তেনেকৈ মই চাফা কৰিলোঁ, এতিয়া এবাৰ সানিলোঁ। এতিয়া মই এখন ভিজা টাৱেলেৰে মুখখন মুচি চাফা কৰি ল'ম। তাৰপাছত পেকৰ কাৰণে কি কি ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই আছোঁ। ৰাতিপুৱা গা ধুই মুখখন চাফা কৰিলোঁ এইদৰে। আৰু এতিয়া মই বিয়া নাথাকিলেও মই সন্ধিয়া সদায় এবাৰ চাফা কৰোঁ। দিনটো ঘৰ চাফা কৰোঁ, ধূলি বালি লাগে, ভাত ৰান্ধোঁ, তেল লাগে। সেইবাবে এনেকৈ ৰাতি শোৱাৰ আগত মুখখন এবাৰ মই চাফা কৰি শুওঁ। এতিয়া মই এটা বাতিত ল'ম দৈ, পুৰবী দৈটো দিও চাফা কৰি মই বহুত ভাল পাওঁ। সেইবাবে মই পুৰবী দৈ 1 চামুচ ল'ম এতিয়া বাতিটোত। পাকঘৰতে সকলোখিনি বস্তু পোৱা যায় বাবে মই পাকঘৰৰ পৰাই দেখুৱালোঁ আপোনালোকক। দৈ ল'লোঁ মই ইমানখিনি, আপোনালোকৰো যিমানখিনি প্ৰয়োজন হয় তেনেকৈ ল'ব। যদি ডিঙিত লগাব ইচ্ছা কৰে, হাত পিঠিত লগাব ইচ্ছা কৰে, তেনেকৈ বেছিকৈ যিমানখিনি প্ৰয়োজন হয় তেনেকৈ লগাই ল'ব, উলিয়াই ল'ব। এতিয়া মই দৈত দিম 1 চামুচ পিঠাগুড়ি। কেঁচা পিঠাগুড়ি মই মিক্সিত খুন্দি কণ্টেইনাৰত ভৰাই ৰাখি থৈ দিওঁ। আৰু এতিয়া দিছোঁ মই একেবাৰে কম অকণমান হালধি পাউডাৰ দিছোঁ ইয়াত। 1 চামুচ দিছোঁ বেচন। বিলাহী এটা ভালদৰে ধুই ল'লোঁ, ধুই লৈ কাটি ল'লোঁ। কাটি লৈ ইয়াৰে মাজৰ অংশখিনি অকণমান উলিয়াই পেলাই ইয়াতে দি দিম মই। মাজৰ অংশখিনি ৰুকনিত ৰুকি গোটেইখিনিও দি দিব পাৰি। ইয়াত পানী ব্যৱহাৰ নকৰাকৈ দৈ আৰু বিলাহীৰ ৰসেৰে হৈ যাব। এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে, দেখিছেনে? ধুনীয়াকৈ মিক্স হৈ গৈছে। ইয়াতে মৌ দিব ইচ্ছা কৰিলে মৌ দিব পাৰে, নেমু ৰস ইচ্ছা কৰিলে নেমু ৰস দিব পাৰে। তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি চাবচোন বাৰু। মুখখন ইমান ধুনীয়া গ্ল' কৰিব, ব্ৰাইট কৰিব। 4বিধ দিলোঁ ইয়াতে। দৈ দিলোঁ, পিঠাগুড়ি, বেচন, বিলাহীৰ ৰস। এতিয়া মই এইখিনি হাতেৰে মুখত লগাই ল'ম। গোটেই মুখখনত লগোৱা হৈ গ'ল। এতিয়া মই 20-25 মিনিট সময় থাকিম, ভালদৰে শুকাবলৈ দিম। তাৰপাছত মই ধুনীয়াকৈ পানীৰে ধুই আহিম। আহি মই কেনেকৈ বিয়ালৈ ওলাম আপোনালোকক দেখুৱাই আছোঁ। মেকআপ নকৰাকৈ কেনেকৈ মই নেচাৰেলি যাব ইচ্ছা কৰোঁ। চাওক, একেবাৰে মেকআপ কৰা নাই মই। অকণমান মইশ্চাৰাইজাৰ লগাইছোঁ আৰু অকণমান কাজল আৰু অকণমান লিপষ্টিক। এইখিনিয়ে মই এনেকৈ বিয়া খাবলৈ গৈ বহুত ভাল পাওঁ মেকআপ নকৰাকৈ, নেচাৰেলি। মেকআপ কৰিলে মুখখন গম পোৱা যায়, চিনি পায়। সেইবাবে ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।